আমার সমষ্টিটো মানে ফার্স্ট ভোটার হল আমার মাইনরিটি প্রথম ভোটার মাইনরিটি তাতে মই আজি আমি যি কাম কৰি আছো দিন ৰাতি কাৰণ ইয়াত বিজেপি জিকাবলৈ হলে আমাৰ মাইনৰিটিৰ সাপোর্ট লাগিব তো মাইনৰিটি মানুহখিনি ইতিমধ্যে মই আজি এবছৰৰ পৰা গুমাত যেতিয়াৰ পৰা কাম কৰি আছো আৰু মাইনৰিটি মানুহৰ যি উৎসাহ যি আমাৰ বিজেপিৰ কৰ্মৰ পিনে চাই বিশেষকৈ মহিলা মানুহসকলে যে আজি ট্ৰিপল তালাকৰ পৰা আৰম্ভ কৰি বিজেপিয়ে যি কাম কৰিছে তাৰ প্ৰতি আকৰ্ষিত হৈ আৰু আগন্তুক দিনত বিটিসি ইহঁতে গম পাই গল যে বিটিসিৰ শান্তি বজাই ৰাখিব লাগিব আৰু শান্তি বজাই ৰাখিবলৈ হলে ইয়াত বিজেপিক দৰকাৰ আছে তাৰ কাৰণে আমাৰ মহিলাসকলে বিশেষকৈ মাইনৰিটি মহিলাসকলে বিজেপিত জয়েন কৰি আছে আৰু আজি আপোনালোকে দেখা পালে সাংবাদিক ভাইসকলে যে কুমগাৰী এটা গাঁও এটো হল আমাৰ হাৰভাঙা বিচিডিসি ইয়াত 8100 ওপৰত আমাৰ মাইনৰিটি ভোট আৰু 100 অনলি আমাৰ হিন্দু ভোটাৰ তো এই অঞ্চলত কিন্তু আজি বিজেপিৰ ঝাণ্ডা লৈ মাইনৰিটি ভাইসকলে ঝাণ্ডা ঘৰে ঘৰে লৈ ঘূৰি আছে আৰু ইয়াৰ প্ৰমাণিত হৈ গল যে এইবাৰ আমাৰ মাইনৰিটি মুছলমান ভাইসকলে বিজেপিৰ লগত থাকিব আৰু বিজেপিক জিকাব আৰু বিটিসিৰ যি শান্তি প্ৰতিষ্ঠা হৈছে ইয়াক বৰকৰাৰ ৰাখাৰ কাৰণে ইহঁতে কাম কৰি আছে আৰু মই ভাবো এইবাৰ গুমা সমষ্টি প্ৰথমবাৰ বিজেপি কবজাত আহিব একচুয়ালি ইয়াত বিজেপি দুবাৰ প্ৰাৰ্থী দিছিল আমাৰ এবাৰ 40,000 মান ভোট পাইছিল এজন মাইনৰিটি মানুহক সেকেন্ড টাইম আমাৰ এজন রায় মানুহক ভোট এক্ষেত্রে থার্ড পজিশন আছিল অলমোস্ট 5,000 ভোটত পিছুৱাই আছিল কিন্তু আজি আপোনাৰ গুমাৰ আজিৰ যি বিটিসিৰ পৰিস্থিতি পৰিৱেশ অলপ সলনি হৈছে আৰু মই ভাবো বিশেষকৈ ময়ো লাগি আছো যেহেতু মই নিজে গুমাৰ সমষ্টিৰ এজন ভোটাৰ তো মই ভাবো যে মোৰ গাঁৱত কুশ্যাঘাটি ভিচিডিসি 2413টা মাইনৰিটি ভোট আছে আৰু এই ভোটখিনি মোৰ লগত আছে বুলি মোৰ এটা বিশ্বাস আৰু বাকি অঞ্চলতো মাইনৰিটি ভোট দি মই এইবাৰ গুমা সমষ্টি 100% বিজেপি দখলত যাব আৰু গুমাত যে পিছ পৰি আছে গুমাত যে কাম হোৱা নাই এইখিনি 100% গুমাত কাম হ'ব আৰু গুমাৰ ৰাইজে ইতিমধ্যে বিজেপিৰ লগত আছে গুমা বুলি নহয় আপোনালোকে দেখা পাইছে যে পঞ্চায়তত মাইনৰিটি অঞ্চলত 100% মাইনৰিটি অঞ্চলত বিজেপিৰ জিলা পৰিষদ জিকিছে বিজেপিৰ কাউন্সিলর জিকিছে আৰু এইবাৰ এই ৰেকৰ্ড বিটিসিত হ'ব 100% আৰু মই ভাবো যে মাইনৰিটি ভাইসকলে ইতিমধ্যে গম পাইছে যে কংগ্ৰেছে ইমান দিন আমাক ঠগিছে বিপিএফে ইমান দিন মাইনৰিটি ভাইসকলক ঠগিছে যেতিয়া বিটিসিত আছিল যেতিয়া বিপিএফ আছিল তেতিয়া দিনত আমাৰ বড়ো ভাই আৰু মাইনৰিটি ভাইৰ লগত জাতিগত সংঘৰ্ষ হৈছিল কিন্তু তাৰ কাৰণে দায়ী মই ভাবো যে কংগ্ৰেছ যেহেতু স্টেটত কংগ্ৰেছ সেন্ট্ৰেলত কংগ্ৰেছ আৰু বিটিসিত বিপিএফ আছিল তাৰ কাৰণে দায়ী এই তিনিটা দলে আৰু যেতিয়াৰ পৰা বিজেপি আহিছে আজি 10 বছৰত অসমত শাসন লৈ 10 বছৰত অলমোস্ট 10 বছৰ হ'ব ধৰিছে 10 বছৰত অসমত কোনো জাতি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ হোৱা নাই কোনো হাই কাজিয়া নাই আৰু বহুত শান্তিৰে বসবাস কৰিছে আৰু যদি অপপ্ৰচাৰ বেলেগে চলাইছে এইবিলাক বেলেগ কথা এইটো কৰিব হেতু কৰিব আজি আপুনি ইলিগেল কাম কৰিলে বিজেপি এইটো 100% কৰিব কিন্তু আজি মই কওঁ যত আজি উচ্ছেদ হৈছে কংগ্ৰেছে আজি কোশ্চিন কৰি আছে যেতিয়া কংগ্ৰেছ 70 বছৰ ৰাজত্ব কৰিছে তেতিয়া কিয় এই মানুহখিনিক পাট্টা দি যোৱা নাই এই মানুহখিনিৰ হৈ কিয় কাম কৰা নাই এই মানুহখিনিক ডি ভোটাৰ কোনে বনাইছে ডি ভোটাৰ বনাইছে এজিপিৰ টাইমত ফার্স্ট ডি ভোটার বনাইছে এজিপির টাইমত আরম্ভ হয়েছে প্রফুল্ল মহন্ত ডাঙরিয়ার টাইমত কিন্তু তার পিছত কংগ্রেসে 15 বছর রাজত্ব করেছে তেতিয়া আমার মাইনরিটি মুসলমান ভাইসকলৰ ডি ভোটারটো কিয় উঠাই থৈ যোৱা নাই সেইকাৰণে মই 100% ভাবো কংগ্রেস আৰু বিপিএফ মাইনরিটি ভাইসকলৰ মানে খালি ভোটে লৈছে মাইনরিটি ভাইসকলে একো কাম কৰা নাই ইহঁতক ভোট লৈ সদায় ইহঁতক মানে ঠগবাজি কৰিছে আজি 200 মানুহ যোগদান কৰিছে 200 और 100% माइनरिटी মানুষ মহিলা পুরুষ দুটাই আছে কিন্তু 100% মাইনরিটি মানুষ